আপুনি জানেনে, ঈশ্বৰে তেওঁৰ ডাঙৰ পৰিকল্পনাৰ বাবে সদায় ডাঙৰ ঠাই বাছি নলয়। প্ৰথম বৰদিনৰ 700 বছৰ আগতেই মিকা ভাগৱতীয়ে এটা ডাঙৰ ভৱিষ্যতবাণী কৰিছিল। তেখেত লিখিছিল, হে বেথলেহেম, যিহুদাৰ ফলবোৰৰ মাজত তুমি সৰু হ'লেও তোমাৰ পৰা এজন ৰজা ওলাব, যিজন ইছৰাইলৰ শাসনকৰ্তা হ'ব। মিকাই কেৱল এজন মানৱ ৰজাৰ কথা কোৱা নাছিল। তেওঁ কৈছিল যে এই ৰজাৰ উৎপত্তি পূৰ্বকালৰ পৰা, অনাদিকালৰ পৰাই আছে। বৰদিনৰ ৰহস্য এয়াই, এজন অসীম ঈশ্বৰ এটা সৰু শিশুৰ ৰূপত এখন সৰু চহৰত জন্ম লৈছিল। যদি আপুনি আজি নিজকে সৰু বুলি ভাবিছে, মনত ৰাখিব, ঈশ্বৰে সদায় নিজৰ কাম সৰু ঠাইৰ পৰাই আৰম্ভ কৰে। লাইক কৰিব, এয়ে মোক অনুপ্ৰেৰণা যোগায়। ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।